हेलो गाइस स्वागतम जनाइছোঁ মোৰ অকমানি পৃথিৱীখন লৈ আজি ভাবিছোঁ অকমান বজাৰলৈ লৈ যাওঁ তাৰ অলপ দৃশ্য দেখাম আপোনালোকক এয়া মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ কুৰ্তি এটা মোৰ কাৰণে মানে কাপোৰবোৰ কি কম আৰু যিমান দি কিনো তাতকৈ বেছি চিলাওঁতে পৰেগৈ আৰু কেনেকুৱা লাগিছে ক'বচোন ৰঙা ৰংটোৱে মোক বেয়া লাগিব নেকি এই বাদ্য নিজকে অকণমান সজাই লৈ মেলি ওলাইছিলোঁ আমাৰ ৰুমৰ পৰা বজাৰ বেছি দূৰ নহয় আমি সেইকাৰণে খোজকাঢ়ি যাম দুইজনী আৰু ঠাণ্ডা পৰিছে দেই গাইছ গৰম দিন আহিছে বুলি ভাবিছোঁ ঠাণ্ডা দিনহে আহিছে এনেকৈ কিবা কিবি কৰি মানে পালোহি বজাৰ পাই ফাৰ্ষ্টে চিলাব না কাপোৰকেইটা চিলাব দিছিলোঁগৈ কিন্তু বেদলাক নিচিলাওঁ বুলি ক'লে তাৰপিছত বজাৰ সোমালোঁ কিবা এটা লওঁ বুলি তাৰপিছত যিহে দাম হৈছে দাম নহ'ব একো নল'লোঁ অকল প্ৰাইজবোৰ সুধি মানে গুচি আহিলোঁ আৰু আকৌ বেলেগ এখন দোকানত সোমাই মানে প্ৰাইচ চাইজ সুধি মানে ধুনীয়াকৈ চুপচাপ গুচি আহিলোঁ বোলো এতিয়া পইচা নাই নেক্সট বাৰ আহিম দেই বোলো ভাল লাগিছিলে কিন্তু কি ক'ব আৰু আকৌ এজন দৰ্জীৰ ওচৰলৈ গ'লোঁ গৈ মানে ফাইনেলি চিলাম বুলি ক'লে তাকে জোখ মাকটো দি মানে গুচি আহিলোঁ তাৰপিছত চব্জি ল'ব আছিলে চব্জি ল'লোঁ চব্জিবোৰ দেখিলে মানে কনফিউজ হৈ যাওঁ কোনটো খাম কিন্তু মই ইয়াত ভাল পোৱা চব্জিয়ে নাই কি ক'ব আৰু ৰাইচ লাষ্টত তিতাকেৰেলাটো ল'লোঁ তাৰপিছত আৰু নেমু বিচাৰিছোঁ নেমু পোৱা নাই দেই ৰাইচ মানে নেমু বিচাৰি পাবলৈ বহুত টান হৈ গৈছে লাষ্টত পালোঁগৈ আৰু নেমু মানে ৰাইচটো ফল হোৱাৰ কাৰণে জুই চাই দাম কৈছে যিহেতু চব্জি লোৱা হৈ গ'ল চব্জি লৈ মানে মাছ অকণমান লওঁ বুলি ভাবিছোঁ বিলাহীৰ লগত খাবলৈ ভাল হ'ব আজি ৰাতিৰ সাঁজৰ কাৰণে আৰু মাছ আৰু বিলাহী তৰকাৰী তাৰপিছত মাৰ্কেটত সোমাই এয়া কি দেখিছোঁ গোমধানো মানে পেকেটিং কৰি আজিকালি বিক্ৰী কৰিব ধৰিছে মাৰ্কেটৰ পৰা ওলাই মানে কিবা এটা খাওঁ বুলি ভাবিলোঁ আমাৰ ৰুমৰ ওচৰতে ষ্টল এখন খুলিছে নতুনকৈ তাতে মানে কিবা কিবি আইটেম আছিলে তাৰে মাজত মই পাও ভাজি খালোঁ যিহেতু মই খাই নাই পোৱা খালোঁ আৰু টেষ্টি আছিলে ধুনীয়াকৈ বনাইছে ফিডবেক ধুনীয়াকৈ দি মেলি জোখতকৈ বেছি পইচা দি ধুনীয়াকৈ গুচি আহিছিলোঁ আৰু তাৰপিছত আৰু বাকী কিবা কিবি বস্তু ল'লোঁ কৰিছে এতিয়া ৰুমত আহিলোঁ ৰুমত আহি বস্তুবোৰ ভালছে চিজিল কৰি লৈছোঁ ক'ত কি থ'ব লাগে আৰু মাছ লৈছিলোঁ মাছটো থৈ দিওঁ এতিয়া নাখাওঁ বোলো কাইলৈ ৰাতিপুৱা বনাম আৰু এয়া নেমু দুটা 30 টকা লৈছে বিহ জলকীয়া দুটা কিনিলোঁ 10 টকা আৰু এটা দিব ক'লোঁ নিদিলে আৰু গাইছ আজিলৈ ইমানে আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম আজিলৈ বাই